তো বন্ধু বান্ধৱসকল আজি আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আছোঁ মানে সেবা মানে বৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আসামৰ সেবাত মানে কেইটামান পদ খালী হৈছে তাৰ বাবে আপোনালোকৰ মানে অনলাইনৰ দ্বাৰা এপ্লাই চলি আছে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু এপ্লাই লিংক আমি ভিডিঅ'টো ডেসক্ৰিপচনত বক্সত দি দিছোঁ তো ব্লগ ভিডিঅ'টো ফুল সম্পূৰ্ণ চাই লও ভিডিঅ'টো অলপ স্কিপ নকৰি চাই লও পিছতে গম পাম আমি কেনেকৈ এপ্লাই কৰিব পাৰিম বন্ধু বান্ধৱীসকল আজি জবটোৰ নাম হ'ল আপোনালোকৰ বাবে SEBA Recruitment মানে বৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আসামৰ সেবাত মানে 3টা জুনিয়ৰ মানে পদ ওলাইছে তাৰ বাবে আপোনালোকে অনলাইনৰ দ্বাৰাই কৰিব পাৰিব এপ্লাই তো SEBA অনলাইন SEBA Recruitment 2021 3 জুনিয়ৰ এসিস্ট্যান্ট ভ্যাকেন্সি অনলাইন এপ্লাই আপোনালোকে এতিয়া অনলাইন দ্বাৰা এপ্লাই কৰিব পাৰিব SEBA Recruitment 2021 মানে এইখিনি আপোনালোকক গুঠিখিনি পঢ়ি চাব আমি ইমান আপোনালোক পঢ়ি দিবলৈ হলে বহুত সময় গুছি যাব আৰু ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব তেতিয়া আপোনালোকে ভিডিঅ'টো ফুল ওয়াচ নকৰিব তো ইয়াৰ কাৰণে তলত আহিব অলপ ইয়াত আছে আপোনালোকক এতে আমি কি এতে দিম মানে কি কভাৰ কৰিছো এইটো ভিডিঅ' মানে এইটো পোষ্টত আমি কি লিখিছো আৰু আপোনালোকক কি ভিডিঅ'ত বুজাম এইটো মানে গুটি আছে মানে কেনেকৈ এপ্লাই কৰিম সামাৰি ভ্যাকেন্সি হাউ টু এপ্লাই ইম্পৰ্টেন্ট ডেট ইম্পৰ্টেন্ট লিংক সকলোখিনি দিয়া আছে এইটো আপোনালোকৰ সামাৰিটো আছে দিয়া আছে ৰিলিজ বাই সেবাৰ পৰা আহিছে পোষ্টটো টোটাল পোষ্ট মানে 3 জুনিয়ৰ পোষ্ট মানে 3 জুনিয়ৰ পোষ্ট 3টাকৈ পোষ্ট আছে লাষ্ট ডেট আপোনালোকৰ 4 তাৰিখ 7 মাহ 2021 আৰু এপ্লিকেশন টু স্টার্ট ডেট আপোনালোকৰ 22 তাৰিখ 6 মাহ 2021 পৰা স্টার্ট হৈছে আৰু অফিচিয়েল ওয়েবসাইটটো আপোনালোকে ভিজিট কৰিব পাৰে SEBA Recruitment 2021 ফুল ডিটেইলছ আপোনালোকে পোষ্টৰ ফুল ডিটেইলছ দিয়া আছে আপোনালোকে ভালকৈ এইবিলাক পঢ়ি চাব আৰু পঢ়ি চাই পিছতে আপোনালোকে অনলাইনৰ দ্বাৰা এপ্লাই কৰিব এপ্লাই লিংক আপোনালোকৰ তলত ডাইৰেক্ট দিয়া থাকিব আৰু এডভাৰটাইজমেন্টটো থাকিব তাতে গৈ আপোনালোকে এপ্লাই বা মানে কিবা কৰিব পাৰিব এটা পোষ্ট ডিটেইলছ নেম অফ পোষ্ট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট কম program assistant তো আপোনালোকৰ নাম্বাৰ মানে পোষ্ট আছে আপোনালোকৰ 3টাকৈ আৰু স্যালাৰি আপোনালোকক দিব 17000 পাৰ মান্থ ইয়াৰ বাবে আপোনালোকক শিক্ষা বিচাৰিছে গ্ৰেজুৱেট সায়েন্সত পঢ়া হ'ব লাগিব সায়েন্স হ'ব আৰ্টছ হ'ব আৰু কমাৰ্চত পঢ়া গলৰ বাবে মানে 55% মাৰ্কস হ'ব লাগিব তাৰ পিছত এইটো চাগৈ আপোনালোকে এপ্লাই কৰিব পাৰিব এজ লিমিট আপোনালোকৰ দিয়া আছে 21 বছৰৰ পৰা 43 মানে 43 বছৰলৈকে এপ্লিকেশন ফিজটো আপোনালোকক 250 টকা দিব লাগিব হাউ টু এপ্লাই কৰাৰ কাৰণে আপোনালোকে তলৰ ষ্টেপবিলাক ফলো কৰিব আৰু ভালকৈ পঢ়ি চাব এড্ৰেছটো ভালকৈ চাব কোনটো এড্ৰেছত আপোনালোকে পোষ্ট মানে আপোনাৰ ফৰ্মটো জমা কৰিব লাগিব ইয়াৰ কাৰণে দিয়া আছে এড্ৰেছটো ভালকৈ পঢ়ি চাব তো আপোনালোকৰ এতে ইম্পৰ্টেন্ট ডেটছ আছে আপোনালোকৰ স্টার্ট ডেট আৰু এন্ড ডেট দুটো আমি দি দিছো আপোনালোকে ভালকৈ এইবিলাক চাই ল'ব আৰু অনলাইন এপ্লিকেশন ফৰ্মটো আছে আপোনালোকে ইয়াতে ক্লিক কৰি ফৰ্মটো ডাউনলোড কৰি লৈ ফিল আপ কৰি জমা দিব আৰু এতে এডভাৰটাইজমেন্টটো ভালকৈ অনলাইন এপ্লাই কৰাৰ আগত এডভাৰটাইজমেন্টটো ভালকৈ চাই ল'ব তো এপ্লাই লিংক তলত দিয়া আছে আজিৰ কাৰণে ভিডিঅ'